না ডাক পোল্ট্ৰি গাৰ্ডেন হেচাৰী ফাৰ্মৰ পৰা আপোনালোকলৈ স্বাগতম। আজি এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। বৰ্তমান যিসকলে মুৰ্গী পুহিম বুলি ভাবি আছে নতুনকৈ, বা যিসকল ফাৰ্মাৰে সৰু সুৰাকৈ মুৰ্গী ইতিমধ্যে পালন কৰি আহিছে, যিহেতু ঠাণ্ডা ছিজন এতিয়া পাৰ হ'ব হৈছে, গতিকে এতিয়া মুৰ্গী যদি পুহিম বুলি ভাবিছে এতিয়া উচিত সময় আহি পৰিছে। গতিকে এতিয়া যিসকল গাঁও অঞ্চলত যিসকলে সৰু সুৰাকৈ মুৰ্গী পালন কৰে, ইতিমধ্যে ৰাণীখেত বেমাৰত প্ৰায়ভাগ মুৰ্গী মৃত্যুমুখত পৰিছে। আৰু এতিয়া বজাৰত লোকেল মুৰ্গীৰ চাহিদা অলপ বৃদ্ধি হৈছে। গতিকে আপোনালোকে যদি লোকেল মুৰ্গী পুহিম বুলি ভাবি আছে, এইটো উচিত সময় আহি পৰিছে। কাৰণ এতিয়া লাহেকৈ ঠাণ্ডাৰ ছিজন প্ৰায় শেষ হওঁ অৱস্থা। আৰু এতিয়া আপোনালোকে যদি মুৰ্গী পোহে, ঠিক বহাগ মাহৰ ভিতৰত আপোনালোকে প্ৰথম বেচ মুৰ্গীখিনি বিকিব পাৰিব, এটা উচিত দাম পাব। গতিকে এইখিনি মোৰ আজি 2 মাহ সম্পূৰ্ণ হৈছে পোৱালি। ইমান প্ৰখৰ ঠাণ্ডাত এইখিনি মই ৰাখিছোঁ। আৰু এই সময়ছোৱাত মুৰ্গী পুহিলে কিছুমান জৈৱিক সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰু সঠিক পৰিমাণে দানা পানীখিনিতো যোগান ধৰিবই। আৰু সিহঁতৰ 3টা ভেকচিন সম্পূৰ্ণৰূপে প্ৰপাৰকৈ দিব লাগিব। ৰাণীখেত আৰু আপোনাৰ গম্বৰো ভেকচিন। বাকী কোনো ধৰণৰ বেমাৰৰ লক্ষণ দেখা দিলে তেতিয়া মেডিচিনে কুইক ৰিয়েকশ্যন কৰে, বা অতি সোনকালে কাম কৰে। গতিকে এয়া চাওক, 2 মাহ হৈছে ইমান ঠাণ্ডাৰ মাজতো মই ইহঁতক ৰাখিছোঁ। এইবোৰ চব গ্ৰথ ভালে হৈছে। এতিয়া মই নিজৰ ফাৰ্মতো নতুনকৈ এতিয়া পোৱালি সোমাম, তাৰ বাবে প্ৰস্তুত হৈছোঁ। আৰু যিসকল ফাৰ্মাৰে নতুনকৈ পুহিম বুলি ভাবিছে, বা যিসকলে এটা বেচ পাৰ কৰি ঠাণ্ডাৰ কাৰণে কিছু গেপছ, বহুত ফাৰ্মাৰে গেপছ দিয়ে, গতিকে তেওঁলোকক এতিয়া সঠিক সময় আহি পৰিছে। এতিয়া মুৰ্গী আপোনালোকে ফাৰ্মত ৰাখিব পাৰে। এতিয়া মুৰ্গী ৰাখিলে কিছু লাভৱান হ'ব পাৰিব, যিহেতু বৰ্তমান এইবছৰ লকডাউন বুলি বহুতে লোকেল মুৰ্গী ফাৰ্ম বহুতে কৰিলে, আৰু কিছুমানে উচিত মূল্য নাপালে। গতিকে এতিয়া এটা উচিত সময়। এইবোৰ চাওক, সিহঁতক 30টা দানা দি থকা হৈছে। ফিনিচাৰ দানা দি থকা হৈছে। এতিয়া ষ্টাৰ্টাৰ 45 দিনলৈকে ষ্টাৰ্টাৰ দিয়া হৈছিলে। আৰু সিহঁতৰ গ্ৰথবোৰ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। লোকেল মুৰ্গী পোৱালি লাগিলে মোক যোগাযোগ কৰি দিলে হ'ল। মুৰ্গী পোৱালি বৰ্তমান মেচিনত মই উপলব্ধ কৰি আছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।